Bourbon. We eat. Good day. Mai. Yummy. Uli. India gold. Yes. Bourbon. Yes. Nabo. Apa deh? You. Siakai. Queen. Pade. Bye bye. নমস্কাৰ চন্দনা ক্ৰিয়েটিভিটিলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় ভালে আছে, মোৰো ভালেই। তো আজি মই বাৰ্বন বিস্কুটৰ কেক বনাম, এগলেছ। ইয়াত মই কণী, চকো পাউডাৰ, চেনি ব্যৱহাৰ নকৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ঘৰত আপোনালোকেও ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। তো বলক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি মই কেক বনাম, বাৰ্বন বিস্কুটেৰে বনাম। ইয়াত মই চকো পাউডাৰ, চেনি, কণী নিদিওঁ, এগলেছ বনাম বিস্কুটেৰে। তাৰ বাবে বাৰ্বন বিস্কুট লৈছোঁ 2 পেকেট, গাখীৰ লৈছোঁ। ইয়াৰ পৰা যিখিনি পৰিমাণৰ লাগে সেইখিনি দি ল'ম। সৰু চামুচেৰে এচামুচ বেকিং পাউডাৰ আৰু এচামুচ বেকিং ছ'ডা লৈছোঁ। এতিয়া মই প্ৰথমতে বিস্কুটখিনি খুলি সৰু সৰু টুকুৰা কৰি ল'ম। দু পেকেট লৈছিলোঁ বাৰ্বন বিস্কুট। ইয়াত 30খন বিস্কুট আছে, দুয়োটা পেকেট মিলি। এতিয়া মই এই বিস্কুটখিনি সৰু সৰু টুকুৰা কৰি ল'ম। হৈ গ'ল। এতিয়া এইখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। প্ৰথমতে বাৰ্বন বিস্কুটখিনি মিক্সিত অলপ গ্ৰাইণ্ড কৰি ল'লোঁ। এইখিনি আৰু গ্ৰাইণ্ড হ'ব দিব লাগিব, গাখীৰ, বেকিং ছ'ডা আৰু বেকিং পাউডাৰ দি পেলাই। তেতিয়ালৈকে এইখিনি সম্পূৰ্ণ নহয়, কেকৰ কাৰণে গুলি লোৱা। তেতিয়ালৈকে মই কুকাৰটো গৰম হ'বলৈ দিম। এনেকুৱা এডাল ষ্টেণ্ড লাগিব, কুকাৰৰ ভিতৰত দি দিম। কুকাৰৰ ভিতৰত দি দিলোঁ। এইখিনি সম্পূৰ্ণ নোহোৱালৈকে কুকাৰটো গৰম হ'বলৈ দি দিলোঁ। এতিয়া এইখিনি আৰু গ্ৰাইণ্ড হ'বলৈ দিম। ইয়াত বেকিং পাউডাৰ, বেকিং ছ'ডা আৰু গাখীৰ দি পেলাই বেকিং পাউডাৰখিনি দি দিলোঁ, বেকিং ছ'ডাখিনিও দি দিলোঁ। হৈ গ'ল। বেকিং পাউডাৰ, বেকিং ছ'ডা, গাখীৰ আৰু বাৰ্বন বিস্কুট আধাখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। বেছি পাতলো নহয়, বেছি ডাঠো নহয়। এনেকৈ আটাইখিনি বস্তু গ্ৰাইণ্ড কৰি ল'লে বহুত ভাল হয়। বেকিং পাউডাৰ আৰু বেকিং ছ'ডাখিনি মিহলি হৈ যায়। এতিয়া এইখিনি লৈ ল'ম। এইখিনিও লৈ ল'লোঁ। এতিয়া এইখিনি 10 ছেকেণ্ডমান সময় লাৰি থাকিব, আটাইখিনি মিক্স হৈ যোৱাকৈ। হৈ গ'ল। বেছি পাতলো হোৱা নাই, বেছি ডাঠো হোৱা নাই, এনেকুৱাতেই ৰাখি থ'ব। ইয়াত মই কণী, চেনি আৰু চকো পাউডাৰ ব্যৱহাৰ কৰা নাই। এতিয়া মই এটা টিফিন ল'ম, টিফিন বাতি। আপোনালোকে ইয়াতকৈ ডাঙৰকৈ বনাব খুজিলে বিস্কুটৰ পৰিমাণটো বেছিকৈ ল'ব আৰু বাচনটো ডাঙৰকৈ ল'ব। মই মিডিয়াম চাইজত বনাইছোঁ। এতিয়া এই টিফিনটোত মই অলপ ৰিফাইন দি দিলোঁ। আপোনালোকে বাটাৰো দিব পাৰিব, কোনো কথা নাই। মই ৰিফাইনে দিলোঁ। ইয়াত কণী নাই যেতিয়া, নিৰামিষ খোৱা মানুহেও খাব পাৰিব। এতিয়া এখন
বাটাৰ পেপাৰ দি দিম। বাটাৰ পেপাৰ নিদিলেও কোনো কথা নাই। বাটাৰ পেপাৰ নিদিলে তলত ৰিফাইন দি পেলাই অকণমান ময়দা ছটিয়াই দিব। এতিয়া গ্ৰাইণ্ড কৰি লোৱা বিস্কুটখিনি ইয়াত বাকি দিলোঁ, হৈ গ'ল। এতিয়া এইখিনি কুকাৰত দি দিম। কুকাৰ গৰম হৈয়ে আছে। সমানকৈ দি দিব। ঢাকনিখন কুকাৰ মৰাৰ নিচিনাকৈ মাৰিব নালাগে, ওপৰত এনেকৈ থৈ দিলেই হ'ল। এতিয়া 45 মিনিট সময় এনেদৰে থৈ দিব। জুইটো চিমত দি দিব। 45 মিনিট পিছত চাই লওঁ। 40 মিনিট হৈ গ'ল। এতিয়া আমি চাই ল'ম, কেকটো চুৰিৰে চাই ল'ম। হৈছে। গেছটো নমাই থ'লোঁ। কিমান ধুনীয়া লাগিছে চাওকচোন। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। সৰু ল'ৰা ছোৱালীবিলাকে বহুত পচন্দ কৰে, বহুত ভাল পায়। এতিয়া এই কেকটো অকণমান ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত চাই ল'ম। বহুত ছফ্ট হয়, খাবলৈও বহুত টেষ্টি হয়। অলপ ঠাণ্ডা হ'লে আমি চাই ল'ম। অকণমান ঠাণ্ডা হৈ গৈছে। এতিয়া আমি বেলেগ বাচনত চাই ল'ম। এতিয়া এই বাটাৰ পেপাৰখন গুচাই দিম। আপোনালোকে যদি ডেক'ৰেশ্যন কৰিব খোজে কেকটোত, ইয়াত জেমছ নাইবা বিভিন্ন চকলেটো দিব পাৰে। মই চিম্পলকৈ বনালোঁ। এতিয়া কাটি চাই ল'ম। এয়া চাই লওক কিমান ছফ্ট হৈছে। মোৰ ভিডিঅ'বোৰ চাই ভাল পালে আপোনালোকে লাইক কৰি দিব, কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব।